হেল্ল' বন্ধু-বান্ধৱীসকল, স্বাগতম জনাইছোঁ আপোনালোকক আমাৰ অন্য এটা ভিডিঅ'লৈ। পুনৰ মুকলি হ'ল অসম পুলিচৰ বহুকেইটা বিভাগৰ পৰা চাকৰি। অসম চৰকাৰে মুকলি কৰিলে ৫,৩২৫টা পদ। এই পদসমূহৰ বাবে আপোনালোকৰ বয়স কিমান হ'ব লাগিব, কোৱালিফিকেশ্যন কিমান লাগিব, লাষ্ট ডেট কেতিয়ালৈ থাকিব আদি সকলো তথ্য সম্পৰ্কে আজিৰ এই ভিডিঅ'ত আলোচনা কৰিম। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। আৰু আপোনালোকে অসমৰ লগতে ভাৰতৰ বিভিন্ন ঠাইৰ জব ৰিলেটেড খবৰ সকলোতকৈ আগতে পাবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু বেল আইকনটো বজাই দিব যাতে আপোনালোকে আমাৰ আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশ্যন পাই থাকে। তো বন্ধু-বান্ধৱীসকল, আপোনালোকক ইতিমধ্যে জনাইছোঁ যে আজিৰ চাকৰিটো অসম পুলিচৰ তৰফৰ পৰা ওলাইছে আৰু ইয়াৰে বিভিন্ন বিভাগৰ পৰা পদ মুকলি কৰা হৈছে। এই পদসমূহ হ'ল বোটমেন, কনষ্টেবল, ড্ৰাইভাৰ, গ্ৰেড 4, হাবিলদাৰ, চাফাই কৰ্মচাৰী, চাব ইন্সপেক্টৰ আৰু সুইপাৰ। আৰু এই গোটেইকেইটা বিভাগৰ পৰা ৫,৩২৫টা পদ মুকলি কৰা হৈছে। গতিকে আপোনালোকে যদি ইণ্টাৰেষ্টেড হয় তেনেহ'লে আপোনালোকে এই পোষ্টৰ বাবে এপ্লাই কৰিব পাৰিব। মই সকলোখিনি তথ্য জনাই আছোঁ, আপোনালোকে ভিডিঅ'টো মিছ নকৰাকৈ শেষলৈ চাই থাকিব। চ' এতিয়া চাওঁ আহক আধাৰ কেইটাখিনি। ইয়াত নেশ্যনেলিটি আছে, কেণ্ডিডেট মাষ্ট বি ইণ্ডিয়ান চিটিজেন এণ্ড পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম, অৰ্থাৎ কেণ্ডিডেটজন ভাৰতীয় নাগৰিক হোৱাৰ লগতে অসমৰো স্থায়ী বাসিন্দা হ'ব লাগিব। আৰু দ্বিতীয়তে এমপ্লয়মেণ্ট এক্সচেঞ্জ, অৰ্থাৎ অসমৰ স্থায়ী এমপ্লয়মেণ্ট এক্সচেঞ্জত কেণ্ডিডেটজনৰ নাম ৰেজিষ্টাৰ কৰা হ'ব লাগিব। আৰু লগতে লোকেল লেংগুৱেজটো অৰ্থাৎ অসমীয়া ভাষাটো ভালদৰে ক'ব পৰা হ'ব লাগিব। আৰু এপ্লিকেশ্যন ফিজৰ ক্ষেত্ৰত এই পদসমূহৰ বাবে আপোনালোকে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। আৰু এই পদসমূহৰ বাবে ইয়াত এজ লিমিট দিয়া হৈছে। আছাম পুলিচৰ SIUBৰ বাবে এজ লিমিট 20 বছৰৰ পৰা 26 বছৰলৈ, APRৰ SI কমিউনিকেশ্যনৰ বাবে এজ লিমিট 20 বছৰৰ পৰা 24 বছৰলৈ, আছাম পুলিচ হিলৰ কনষ্টেবল UBৰ বাবে এজ লিমিট 18 বছৰৰ পৰা 30 বছৰলৈ। এইদৰে বিভিন্ন পোষ্টৰ বাবে বেলেগ বেলেগ বয়সৰ সময়সীমা নিৰ্ধাৰণ কৰা হৈছে। আপোনালোকে এবাৰ চাই ল'ব। আৰু এই পদসমূহৰ বাবে ইয়াত এজ ৰিলেক্সেশ্যনো দিয়া হৈছে। OBC MOBC কেণ্ডিডেটসকলৰ বাবে 3 বছৰ আৰু SC ST কেণ্ডিডেটসকলৰ বাবে 5 বছৰ। আৰু এই পদসমূহৰ বাবে ইয়াত এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে। বোটমেন পোষ্টৰ বাবে আপোনালোকে মেট্ৰিক পাছ কৰা হ'ব লাগিব আৰু লগতে সাঁতুৰিব পৰা হ'ব লাগিব। আৰু কনষ্টেবল কমিউনিকেশ্যনৰ বাবে আপোনালোকে হাই ছেকেণ্ডাৰী পাছ কৰা হ'ব লাগিব আৰু লগতে ফিজিক্স, কেমেষ্ট্ৰি, মেথামেটিক্স এই বিষয়কেইটা থাকিব লাগিব। কনষ্টেবল UBৰ বাবে আপোনালোকে কেৱল হাই ছেকেণ্ডাৰী অৰ্থাৎ 12 পাছ কৰা হ'ব লাগিব। আৰু কনষ্টেবল ABৰ বাবে আপোনালোকে কেৱল SSLC অৰ্থাৎ 10 পাছ কৰা হ'ব লাগিব। আৰু ড্ৰাইভাৰ কনষ্টেবলৰ বাবে আপোনালোকে SSLC পাছ কৰা হ'ব লাগিব আৰু লগতে ড্ৰাইভিং লাইচেন্সো থাকিব লাগিব। আৰু গ্ৰেড 4ৰ বাবে আপোনালোকে কেৱল 8 পাছ কৰিলেই হ'ল। আৰু চাফাই কৰ্মচাৰীৰ বাবে আপোনালোকে কেৱল 6 পাছ কৰিব লাগিব। আৰু শেষত চাব ইন্সপেক্টৰ UB আৰু ABৰ বাবে আপোনালোকে আৰ্টছ, ছায়েন্স, কমাৰ্চ যিকোনো ষ্ট্ৰীমতে গ্ৰেজুৱেট কৰা হ'ব লাগিব। আৰু ইয়াত আছে হাউ টু এপ্লাই, অৰ্থাৎ কেনেদৰে এপ্লাই কৰিব পাৰিব। এই পদসমূহৰ বাবে আপোনালোকে অনলাইন যোগে এপ্লাই কৰিব পাৰিব। আৰু এই পদৰ বাবে এপ্লাই কৰাৰ ষ্টাৰ্টিং ডেট 15 অক্টোবৰ 2023, অৰ্থাৎ অক্টোবৰৰ 15 তাৰিখৰ পৰা এই পোষ্টৰ বাবে এপ্লাই প্ৰচেছটো আৰম্ভ হ'ব। আৰু লাষ্ট ডেট আছে 1 নৱেম্বৰ 2023, অৰ্থাৎ অক্টোবৰৰ 15 তাৰিখৰ পৰা নৱেম্বৰৰ 1 তাৰিখলৈকে এই পদসমূহৰ বাবে এপ্লাই প্ৰচেছটো চলি থাকিব। গতিকে আপোনালোকে যদি ইলিজিবল হয় তেনেহ'লে আপোনালোকে এই পোষ্টৰ বাবে এপ্লাই কৰিব পাৰিব। তো বন্ধু-বান্ধৱীসকল, আশা কৰোঁ আজিৰ ভিডিঅ'টো নিশ্চয় আপোনালোকৰ কামত আহিছে আৰু আপোনালোকৰ বন্ধু-বান্ধৱীৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিব। আৰু এনেকুৱা জব ৰিলেটেড ভিডিঅ' সকলোতকৈ আগতে পাবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। শেষলৈ ভিডিঅ'টো চোৱাৰ বাবে আৰু মোক মৰম ভাল পোৱা দিয়াৰ বাবে ধন্যবাদ।